হাই দোস্ত, মই আজি আহিছোঁ কাজিৰঙা প্লেচত। মই আজি হাতী বাবুক বিস্কুট খুৱাম, চাব আপোনালোকে এনেকুৱা খুলি দিয়কচোন মানে মই আহিছোঁ কাজিৰঙা প্লেচত। মানে ইমান ধুনীয়া হাতী বাবু চালোঁ আজি মই কাজিৰঙা জিলত আছোঁ। নহয় আপুনি খুৱাই দিয়ক, একো কথা নহয়। চাওক, মোৰ এজন ফ্ৰেণ্ডে আমাক হাতী বাবুক বিস্কুট খুৱালে, বৰ ধুনীয়া লাগি আছে আমাৰ আৰু ভাল লাগিছে। ইমান ধুনীয়া হাতী বাবু চালোঁ আমি, একেলগে আছোঁ, একো নকয়, ধুনীয়া হাতী আমাৰ, বৰ ভাল লাগিলে। চ' থেংকছ, বৰ ধুনীয়া লাগিছে। কেনেকৈ খালে বিস্কুটটো চাওঁ আপোনালোকে। ৱাও, মোৰ এজন ফ্ৰেণ্ডে মীনা বজাৰৰ এজন মানুহে, আমাৰ লটাৰীৰ মানুহ, এই মানে আমাৰ হাতী বাবুক বিস্কুট খুৱাই আছে। আৰু এইটো আমাৰ হয় অৰ্জুন ধাবা সন্মুখত কাজিৰঙা। ভাল লাগিছে আৰু আমাৰ ইমান কাকত আহিব পাৰিছোঁ আমি হাতী বাবুৰ লগত, মানে বিস্কুট খোৱালোঁ। থেংকছ টু। চাওক কেনেকুৱা মৰম কৰি আছে আমাৰ মানুহবিলাকে হাতী বাবুক। মই নিজেও মৰম কৰিলোঁ, ভাল লাগিলে দে।